Hello friends, good morning. আজি আমি কৰিব লৈছো shoulder workout. কিছুমান shoulder workout আপোনালোকক দেখাম, চাই থাকক। আৰু ফাৰ্স্ট আমি কৰাৰ আগতে ৰেডি হৈ লৈছো। ফাৰ্স্ট কামটো হ'ব আমাৰ warm up to বহুত ইম্পৰ্টেন্ট হয়। warm up without warm up shoulder problem আহিব পাৰে পিছলে। অকল shoulder exercise বুলি নহয়, যিকোনো ক্ষেত্ৰতে যিকোনো ৱৰ্কআউটৰ ফাৰ্ষ্টতে আপোনালোকে ৱাৰ্ম আপটো বিৰাট ইম্পৰ্টেণ্ট হয় আৰু মই এজ এ বিগিনাৰ এই বস্তুটো ভালকৈ উপলব্ধি কৰিছোঁ। ৱাৰ্ম আপ কৰাৰ পিছত আপোনালোকৰ মবিলিটি কিমান ইনক্ৰিজ হয় আৰু ৱাৰ্ম আপ নকৰাকৈ মবিলিটি কিমান ডাউন হৈ থাকে, পাৰফৰ্মেঞ্চ লেভেল ল' হৈ থাকে, সেই বস্তুটো মই ভালকৈ উপলব্ধি কৰিছোঁ এজ এ বিগিনাৰ। চ' ৱাৰ্ম আপ কৰিছোঁ মই এতিয়া 10টাকে ৰেপিটেশ্যনত 3টাকে ছেটত। এভৰি ৱাৰ্ম আপ মই 10টা ৰেপিটেশ্যন 3টা ছেটত কৰোঁ আৰু শ্বল্ডাৰৰ কাৰণে স্পেচিয়েলি মবিলিটি ইনক্ৰিজৰ কাৰণে মোৰ ট্ৰেইনাৰৰ গাইডেঞ্চত মই ৰেইষ্ট এণ্ড বেণ্ড লৈ এনেদৰে 10টাকে ৰেপিটেশ্যন 3টাকে ছেটত এই ধৰণে মবিলিটি ইনক্ৰিজৰ কাৰণে মই ৱাৰ্ম আপখিনি কৰি লৈছোঁ। কাৰণ মবিলিটি ইনক্ৰিজটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ শ্বল্ডাৰ ইনজৰি বা কিছুমান আমি ৱৰ্কআউট কৰিলে যাতে আমাৰ পিছলৈ প্ৰব্লেম নাহে তেনেকুৱাৰ কাৰণে এই বিগিনিং পাৰ্টখিনি বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ আমি বিহাইণ্ড দ্য নেক প্ৰেছৰ কথাক লৈ। বিহাইণ্ড দ্য নেক প্ৰেছ এক্সাৰচাইজ এটা ফুল ৰেঞ্জ অফ মোশ্যনৰ এক্সাৰচাইজ হয়। ই ছেফ হয় নে ডেঞ্জাৰ হয় মইতো বিশেষ নাজানো, কাৰণ মই হ'লো নতুন, কিন্তু এটা কথাই গম পাইছোঁ, যাৰ মবিলিটি ভাল সি বিহাইণ্ড দ্য নেক প্ৰেছ এক্সাৰচাইজ কৰিব পাৰে, একো প্ৰব্লেম নাই। আমি 12টা ৰেপিটেশ্যনত 3টা ছেট কৰাৰ পিছত এইবাৰ আমি কৰিছোঁ এতিয়া বাৰ্বেল প্ৰেছ। বাৰ্বেল প্ৰেছ আমি 15টা 12টা আৰু 10টাকে ৰেপিটেশ্যনত 3টাকে ছেট কৰিছোঁ। ছেট বাই ছেট আমি ৱেইট ইনক্ৰিজ কৰি গৈ আছোঁ আৰু আজি এটা মডাৰেট ৱেইটত ট্ৰেইনিং কৰি আছোঁ। আৰু এটা কথা আপোনালোকে হয়তো ভাবিছে ই কোন, ইমান শকত, এই পেটলাটো কোন হয়? কিন্তু মই কোন হয় আপোনালোকে জানে? মই হ'লো এনেকুৱা এজন মানুহ যাৰ এই 32 বছৰ বয়সত ৱেইট লুজ কৰাৰ, জিমত যোৱাৰ সপোন পূৰা হৈছে। আৰু মোৰ ৱেইট আছিলে 113 কেজি। এতিয়া 113 কেজিৰ পৰা কিমান পাৰোঁ কমাবলৈ মোৰ এতিয়া সংঘৰ্ষ আৰম্ভ হৈছে। গতিকে কিবা মিষ্টেক হ'লে বেয়া নাপাব। আৰু বৰ্তমান মই 20 কেজি খহাবলৈ সক্ষম হৈছোঁ। এতিয়া আমি কৰি আছোঁ ছাইড লিটাৰেল ৰেইজ। এইটো আমি 15 ৰেপিটেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 15, 12, 10 ৰেপিটেশ্যনত এটা মডাৰেট ৱেইটত ষ্টাৰ্ট কৰিছোঁ। লগতে এভৰি ছেটত আমি 8টাকে ৰেপিটেশ্যনত ছিংগল হেণ্ড এনেকৈ ৰেইজ কৰিছোঁ বথ ছাইড। নাও ষ্টাৰ্ট 4th এক্সাৰচাইজ, ফেচ পুল। ফেচ পুলো আমি 15, 12, 10 ৰেপিটেশ্যনত 3টাকে ছেট কৰিছোঁ, কিন্তু আমি স্কোৱাট পজিশ্যনত এই ফেচ পুল এক্সাৰচাইজটো ষ্টাৰ্ট কৰিছোঁ। আৰু এইবাৰ আমি 5th এক্সাৰচাইজ ষ্টাৰ্ট কৰিছোঁ কেবল লিটাৰেল ৰেইজ। আমি ছেইম বথ ছাইড আমি 15, 12, 10 ৰেপিটেশ্যনত আৰু 3টাকে ছেট ষ্টাৰ্ট কৰিছোঁ। ই আপোনাৰ শ্বল্ডাৰ মাছল ইনক্ৰিজ কৰাত বিৰাট বেছি এটা হেল্পফুল এক্সাৰচাইজ। আৰু ইয়াৰ পিছত আমি 6 নম্বৰ এক্সাৰচাইজ ৰেয়াৰ ডেল্ট ফ্লাই মেচিনত কৰি আজি শ্বল্ডাৰ এক্সাৰচাইজ ফিনিছ কৰিম। আৰু মেইন কথাটো হ'ল ৱৰ্কআউটৰ আগত যেনেকৈ ৱাৰ্ম আপ বিৰাট বেছি ইম্পৰ্টেণ্ট, তেনেকৈ ৱৰ্কআউটৰ পিছত ষ্ট্ৰেচিং চবতকৈ বেছি ইম্পৰ্টেণ্ট হয়। মই ভিডিঅ' দিয়া নাই, কিন্তু আপোনালোকে কৰি ল'ব। এনেদৰে চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।